ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা ডিমৌ আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে এই অঘটন দুই উদন্ত যুৱকে শাৰীৰিকভাৱে প্ৰহাৰ কৰে চিকিৎসক হিমান্ত জ্যোতি তায়েক চিকিৎসক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিমৌ আদৰ্শ চিকিৎসালয় সামূহিক স্বাস্থ্য কেন্দ্ৰত ঘটনা অনুসৰি দুই যুৱকে এজন আত্মীয়ক চিকিৎসা কৰোৱাবৰ বাবে চিকিৎসালয়খনত উপস্থিত হৈছিল আৰু বেজী দিয়াক কেন্দ্ৰ কৰি চিকিৎসক হিমান্ত জ্যোতি তায়েৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয় ইয়াৰ পাছতে দুই উদন্ত যুৱকে চিকিৎসকগৰাকীক আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই স্থানীয় ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে যুৱক দুজন ক্ৰমে ডিমৌ সমীপৰ সৰু দিৰৈ দেবেন তাঁতী আৰু আঠাবাৰী হিলৈদাৰী গাঁৱৰ গণেশ ঘাচি বুলি জানিব পৰা গৈছে বৰ্তমান ডিমৌ আৰক্ষীয়ে দুইজনকে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে মোৰ দাদাজন দুখ পালে এই এনেকুৱা বাৰকী হাতত দুখ পালে মই নাছিলোঁ খেতিপথাৰত কামৰ থকাৰ কাৰণে মই পালোঁ দাদা তেনেকৈ মানে হাজিৰা কাম কৰা যে সেইকাৰণে মানে বেণ্ডেজ চেণ্ডেজ লগাই থাকিলে মই আহি তাৰ পাছত কি হ'ল হস্পিটেলত দাদাক মই লৈ আহিলোঁ তাৰপৰা মই লগত দুটা ক'লোঁ দাদাক হয়তো ভৰ্তি কৰাবও পাৰে ৰাখিবও পাৰে দাদাজনক লৈ যাওঁ আৰু যদি কিবা মই ঘূৰি অহাত দেৰি হ'ব পাৰে যদি টপিককেইটা দুইটা লগত মোৰ বৰ সেনেকৈ লৈ আহিলোঁ তাৰপৰা ইয়াত মানে কি হ'ল আপোনাৰ যেনেকৈ যি বুলি কৈছে ক'ভিড টেষ্ট কৰিবলৈ ক'লে ক'ভিড টেষ্ট কৰাইছোঁ তাৰপিছত আকৌ আহি আপোনাৰ নহয় ক'ভিড টেষ্ট কৰাবলৈ কৈছে মই ক'ভিড টেষ্টটো কৰাইছোঁ তাৰপিছত আকৌ আপোনাৰ হেৰি যেনেকৈ টিকেটটো দিবলৈ কৈছে তাৰপৰা তাত মানে কি হ'ল আপোনাৰ দাদাই মোক মাতিছে তাৰপিছত তেওঁলোকৰ যিটো ফাৰ্মাচিষ্ট হেৰি আছে যে ইনজেকশ্যন দিয়া ইনজেকশ্যনটো তেওঁ মানে কি হ'ল এনেকৈ ইনজেকশ্যনটো ভৰাই দিলে নাই ইনজেকশ্যনটো এইফালৰ পৰা ভৰাই সিফালে ওলাই গ'ল ছালটোত এইফালৰ পৰা ভৰাই সিফালে ওলাই গ'ল নাই যেতিয়া ইনজেকশ্যনটো পুষ্টিং কৰিছে পুষ্টিংটো মানে বাহিৰে ওলাই গ'ল তো মই ক'লোঁ যে দাদা আপোনাৰ কিবা ভুল হৈছে নেকি বুলি হেৰিটো আপোনাৰ নহয় এইটো চিৰিজটো মানে চেপিছে যে চিৰিজটো চেপিছে যে পানীটো বাহিৰে ওলাই গ'ল মানে ইফালৰ পৰা ভৰাই সিফালে ওলাই গ'ল চাই পিনে মানে অলপ কৈছে তাৰপিছত এওঁ আহি পিনে চাওক এনেকৈ কৰি আঙুলিটো এবাৰ কথা কৈছে তাৰপিছত ছাৰে ভিতৰলৈ সোমাই পিনে পেচেণ্টজন চাবলৈ যাওঁতে গটা মাৰি দিছে মই হেৰিৰ দেখিছোঁ তেতিয়া সি তাৰপিছত গতি কৰি পিনে একদম পূৰা ভিৰ বাহিৰলৈ একদম পলাইছে আমি একদম তাৰপিছত একদম দৌৰি গৈছোঁ নিউজ ডেস্ক ৰিপৰ্ট আসাম টুডে লাইভ Vito Switchgears and Cables Limited, the fast consumer electrical company in India, announces impressive financial results year-ended 31st of March 2021. Company showed year-on-year growth by 21.64%. EBITDA rises by 29.16% and PAT growth of 60%. Board-approved dividend of 10%. Vito also acquired 95% stake in Vancon Modular Private Limited in February 2021. Vito, experts in all electrical segments since 1967.